নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল এইবাৰৰ মেট্ৰিক পৰীক্ষা বহুত বেয়া হৈছে এণ্ড মেট্ৰিক পৰীক্ষাত বহুত ছাত্ৰ ছাত্ৰীয়ে ফেল কৰিছে বহুত ছাত্ৰ ছাত্ৰীয়ে মোক কমেণ্টত জনাইছে যে কিছুমানক গ্ৰেছ মাৰ্কছ দিছে কিছুমানক গ্ৰেছ মাৰ্কছ দিয়া নাই কিছুমান ছাত্ৰ ছাত্ৰীক 2 মাৰ্কৰ কাৰণে ফেল কৰাই দিছে কিছুমানক 5 মাৰ্কৰ কাৰণে ফেল কৰাই দিছে আন কিছুমানক চাইছো যে 16-17 গ্ৰেছ মাৰ্কছ দিছে একচুৱেলি এছএফ বৰ্ডে ছাত্ৰ ছাত্ৰীৰ লগত এনেকুৱা কিয় কৰিছে এনে গ্ৰেছ মাৰ্কছটো 5-6-7 নম্বৰতকৈ বেছি নিদিয়ে কিন্তু কিছুমানক চাইছো যে 16-17 নম্বৰ গ্ৰেছ দি দিছে এফালে কিছুমান ছাত্ৰ ছাত্ৰীক 2-3 নম্বৰৰ কাৰণে ফেল কৰাইছে সেই কাৰণে ছাত্ৰ ছাত্ৰীসকলে এছএফ বৰ্ডৰ ফালৰ পৰা ন্যায় বিচাৰিছে ছাত্ৰ ছাত্ৰীসকল ইয়া তোমালোকে এটা মাৰ্কশিট চাব পাৰিছা আৰু এনেকুৱা ধৰণৰ বহুত মাৰ্কশিট আছে ইয়া তোমালোকে চাব পাৰিছা যে টোটাল 12 নম্বৰ গ্ৰেছ দি দিছে তো 12ৰ পৰা 16-17 লৈকে যদি বেলেগ বেলেগ ছাত্ৰ ছাত্ৰী গ্ৰেছ দিব পাৰে তেন্তে 2-3 মাৰ্কছৰ কাৰণে বেলেগ বেলেগ ছাত্ৰ ছাত্ৰীয়ে কিয় ফেল কৰিব লাগে মোক বহুত ছাত্ৰ ছাত্ৰীয়ে কমেন্টত জনাইছে যে কোনোবাই 2ৰ কাৰণে ফেল কৰিছে আৰু কোনোবাই 5ৰ কাৰণে ফেল কৰিছে একচুৱেলি হিয়তক কিয় গ্ৰেছ মাৰ্কছ দিয়া নাই তো সেই কাৰণে ছাত্ৰ ছাত্ৰীসকলে এছএফ বৰ্ডৰ ফালৰ পৰা ন্যায় বিচাৰিছে ছাত্ৰ ছাত্ৰীসকলক ন্যায় দিব লাগে কিয়নো তেওঁলোকে ভবা মতে কিন্তু ৰিজাল্ট আহা নাই ৰিজাল্ট অলপ উল্টা পুল্টাকে আহিছে এইবাৰ মেট্ৰিকত ফেল কৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা বেছি হোৱাৰ আন এটা কাৰণ সেইটো হ'ল যে এইবাৰৰ মেট্ৰিক পৰীক্ষা নতুন নিয়মত হৈছে এফালে এমসিকিউ আৰু থিওৰি দুইটাতে এক্সট্ৰাকে পাস কৰিব লাগে এইবাৰ মেট্ৰিকত এমসিকিউ আৰু থিওৰি দুইটাতে এক্সট্ৰাকে পাস কৰিব লাগে বুলি এনেকুৱা নিয়ম আজিলে কিন্তু চাইছো যে থিওৰিত বহুত ছাত্ৰ ছাত্ৰীয়ে ফেল কৰিছে তথাপিও পাস কৰাই দিছে গ্ৰেছ নাম্বাৰ দি পেলাই তো ছাত্ৰ ছাত্ৰীসকল মই তোমালোকক দুটা মাৰ্কশিট দেখুৱাম এজনে ম্যাথমেটিক্সত 9ৰ কাৰণে ফেল কৰিব তাক কিন্তু গ্ৰেছ মাৰ্ক দি পেলাই পাস কৰাই দিছে আনজনে কিন্তু ম্যাথমেটিক্সত 7ৰ কাৰণে ফেল কৰিব তাক কিন্তু গ্ৰেছ মাৰ্কস দিয়া নাই আসলতে ক'বলৈ গ'লে এইবাৰৰ মেট্ৰিক পৰীক্ষা ৰিজাল্টত কিন্তু বিসংগতি হৈছে যাৰ কাৰণে ইমান ছাত্ৰ ছাত্ৰীয়ে এইবাৰ ফেল কৰিছে প্ৰথমতে এই মাৰ্কশিটখনলৈ মন কৰা ইয়া তোমালোকে জেনেৰেল ম্যাথমেটিক্সৰ মাৰ্ক কেইটা চোৱা প্ৰথমতে চাই লোৱা প্ৰেক্টিকেলত 10 পাইছে তাৰ পিছত অবজেক্টিভত 21 পাইছে 13 পালে পাস তাৰ পিছত চোৱা ডেসক্ৰিপটিভত 45ৰ পৰা 14 পালে পাস ইয়াত পাইছে পাস তো ইয়া তোমালোকে নিশ্চয় চাব পাৰিছা যে 9ৰ কাৰণে জেনেৰেল ম্যাথমেটিক্সত এইজনে ফেল কৰিছে তো সাইডত তোমালোকে চাব পাৰিছা যে +09 অৰ্থাৎ 9 নম্বৰ গ্ৰেছ দি পেলাই পাস কৰাই দিছে ইয়া তোমালোকে চাব পাৰিছা আৰু এখন মাৰ্কশিট আৰু ইয়াৰ জেনেৰেল ম্যাথমেটিক্সৰ মাৰ্কেটালৈ মন কৰা ইয়া তোমালোকে চাব পাৰিছা যে প্ৰেক্টিকেলৰ 10 পাইছে অবজেক্টিভত 45ৰ পৰা 13 পালে পাস 13 পাইছে পাস কৰিছে ডেসক্ৰিপটিভত 45ৰ পৰা 14 পালে পাস কিন্তু 7 পাইছে ডেসক্ৰিপটিভত ফেল কৰিছে এইজনক কিন্তু আৰু 7 মাৰ্ক গ্ৰেছ দিলে জেনেৰেল ম্যাথমেটিক্সত পাস কৰে তো আগৰটো তোমালোকে চাব পাৰিছা যে 9 মাৰ্ক গ্ৰেছ দি দিছে কিন্তু এইজনক 7 মাৰ্ক গ্ৰেছ দিয়া নাই যাৰ কাৰণে ফেল কৰিছে সঁচাই এইবাৰ সেবাৰ বিসংগতি হৈছে নেকি যাৰ কাৰণে এইবাৰৰ ৰিজাল্ট বেছি ভাল হোৱা নাই এণ্ড বহুত ছাত্ৰ ছাত্ৰীয়ে কিন্তু ফেল কৰিছে সেই কাৰণে ছাত্ৰ ছাত্ৰীয়ে ন্যায় বিচাৰিছে